ফ্ৰেণ্ডছ, কালি ভিডিঅ'টো গোটেইটো দিয়া নহ'লে, গতিকে আজি আধা বাকীখিনি ভিডিঅ' দি দিওঁ বুলি ভাবিছোঁ। আৰু আমি এতিয়া আহি আছোঁ মৃত্যুঞ্জয় মন্দিৰ। এয়া আহি পালোহি। এয়া মাহঁতত দিছে শৰাই ধূপ চাকি লৈ লৈছোঁ। এয়া এইফালেদি বহুত মানুহ হৈছে আজি। এইফালেদি গৈ আছোঁ। এনেকৈ গৈ এয়া মন্দিৰ ভাগ ইয়াৰ পৰাই দেখিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াতে ধূপ চাকি যিজন লওঁ বুলি ভাবে সকলোখিনি পাই যাব। যোন আগতে আহিছে তেওঁলোকেতো চিনি পাইছে। আমি যিহেতু প্ৰথম আহিছোঁ, ইমান নাজানো ক'ত কেনেকৈ কি দিব লাগে। এয়া আহি আছোঁ, আপোনালোককো দেখাই যাম, যিখিনি পাৰিম দেখুৱাব। আপোনালোকে চাই যাব। এয়া দেখিছে কিমান ধুনীয়া লাগিছে আঁতৰৰ পৰা মন্দিৰ ভাগ দেখিবলৈ। এয়া জনা গৈছে যে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ হিচাপে জনাজাত হৈছে। এয়া এই মন্দিৰ ভাগ গুৰু শুক্ৰাচাৰ্যই বহু হাজাৰ বছৰ আগতে ইয়াত মৃত্যুঞ্জয় যজ্ঞ পাতিছিল শিৱলিংগ স্থাপন কৰি। তাৰ পাছত ইয়াৰ ইতিহাস উদ্ধাৰ কৰিছিল শ্ৰী শ্ৰী ভিগুগিৰি মহাৰাজদেৱে। তেওঁ উদ্ধাৰ কৰিছিল। তাৰ পাছত ইয়াত তাৰ ওপৰত শিৱ মন্দিৰ স্থাপন কৰিছিল। এতিয়া আমি চাকি বন্তি জ্বলাই ল'বলৈ আহিলোঁ। আগতীয়াকৈ ইয়াত চাকি দি ল'বলৈ ক'লে। ইয়াতে ঘৰটো যে দেখিছে, ইয়াতে মৃত্যুঞ্জয় যজ্ঞ পাতিছিলে। মন্দিৰটো নিৰ্মাণ হোৱাৰ আগে আগে তাতে চাকি বন্তি জ্বলাবৰ কাৰণে সুবিধা কৰি দিছে। আমিও জ্বলাবলৈ আহি আছোঁ। এয়া দেখিছে কিমান ভক্তগণ আহিছে। ব'লক যাওঁ, আমিও চাকি বন্তি জ্বলাই লওঁ। সকলোখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। কালাৰটো বেলেগ বেলেগ। বহুত চাকি ধুনীয়াকৈ লগাই থৈছে। ইমান মিনাল দিয়ে দেখিবলৈ। আমাৰ চাকিটো বেছিকৈ জ্বলোৱা নাছিলে, দুটাহে জ্বলিছিল। ল'ৰা ছোৱালীয়ে চাকিটো লগাইছে। নাজানিলে আপত্তি নাই, সেইটাত দি থাকে চাওক আপোনালোকে। ইমান বহুত ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰটোতো ইমান ভাল লাগিছে। মৃত্যুঞ্জয় মন্দিৰটো ওপৰলৈ নিব লাগিব, তলত প্ৰসাদ ল'ব লাগিব। আমাৰ সুমন দাদাই জ্বলাইছে। আনা মোৰ আনা এতিয়া আমি মন্দিৰৰ ফালে সোমাই আহি আছোঁ। এয়া মা আৰু ছোৱালী, এফালে মা পুতু ভাইটি। এয়া ইফালে দেখিছেনে পাৰ উৰি আছে, এইফালে পানী। মাছ আছে নেকি ইয়াত? মাছ আছে হ'বলা, দেখা নাই বাৰু মাছ। এয়া মন্দিৰটো ইমান ধুনীয়া লাগিছে, চাওক আঁতৰৰ পৰা চবেই। ইয়াত এই মন্দিৰ ভাগ 37 ফুট তললৈকে খন্দোৱা হৈছিল। খন্দোতে ইয়াত যজ্ঞ পতাৰ চিনস্বৰূপে শিলিখা, গ্ৰেনেড গুটি আৰু এইফালে যজ্ঞৰ ভস্ম, ধূনা এনেকৈ উদ্ধাৰ কৰিছিল। আৰু এই মন্দিৰ ভাগৰ 4খন দুৱাৰ আছে। পিছফালে 2খন আছে, ছাইডত এখন, পিছফালৰ ছাইডলৈ এখন আৰু আগফালে এখন আৰু তলত এখন, 4খন দুৱাৰ আছে। যিসকল অহা নাই আহিব। বহুত ধুনীয়া মন্দিৰ ভাগ দেখিবলৈ। এয়া দেখিছে কিমান চাফ চিকুণতাৰে ৰাখিছে, চফাও কৰি আছে। এয়া দেখিছে এইখন দৰজাৰ দেখিছে যে এইখনেদি প্ৰস্থান কৰিব কৈছে।
এখনে ওলাই আহিব দিছে আৰু নেক্সট যোনখন দুৱাৰ পাম সেইখনেদি প্ৰৱেশ কৰিব দিছে। এয়া আমিও গৈ আছোঁ, আমি যিহেতু নাজানো প্ৰথম গৈছোঁ। এয়া কৈ দিছে মানুহে, এয়া ইফালেদি আকৌ ইফালে আহিছোঁ মেইন দুৱাৰখনে যোনখনেদি সোমাব দিছে। এয়া চাই থাকক, দেখিছেনে কিমান ভক্তগণ আহিছে, বহুত দৰ্শনাৰ্থী আহিছে। এয়া সকলোৱে সেৱা লৈছে। এয়া আমিও এয়া এইফালে দেখিছে প্ৰৱেশ লিখা আছে, এইফালেদিয়ে সোমাই যাবলৈ দিছে। এয়া এইজনী আমাৰ যিহেতু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, এলাও নাই, ভিডিঅ' কৰিব নিদিলে কাৰণে ভিডিঅ' নকৰিলোঁ আৰু। এয়া দেখিলে, এয়া এতিয়া আমি মন্দিৰ ভাগৰ পৰা সেৱা কৰি ওলাই আহিলোঁ। এয়া আকৌ অকণমান ভিডিঅ' কৰি থলোঁ মন্দিৰ ভাগৰ। ৰ'দডাল দিছে। এই যে মূৰ্তিভাগ দেখিছে সংৰক্ষণ কৰি থৈছে, এয়া হৈছে কৰ্মযোগী আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজদেৱৰ। তেওঁ এই মৃত্যুঞ্জয় মন্দিৰ ভাগৰ উদ্ঘাটন কৰিছিলে। এয়া দেখিছে কি ধুনীয়াকৈ। এয়া আমি এতিয়া ওলাই আহিলোঁ তাৰ পৰা, মন্দিৰ ভাগৰ পৰা এতিয়া আমি নাটসংগ পালোহি, তাত সোমাই যাওঁ বুলি ক'লে ৰাইজে। এয়া সোমাব আহিছোঁ, এয়া ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। এয়া চাই থাকক। যিহেতু আমি গৈ পোৱা দেৰি হ'ল, আন্ধাৰেই হ'ল, ভিডিঅ'টো কৰিবলৈ ভালকৈ নাপালোৱেই। যিকণ কৰিছোঁ অকণমান আপোনালোকলৈ আগবঢ়াই দিছোঁ। যোনসকল গৈছে জানেই, চিনি পায়েই তেওঁলোকে। এয়া ইয়াতে চাকি বন্তি দিলোঁ আমি, এই মন্দিৰ ভাগত ইয়াতে সেৱা ল'লোঁ। সেৱা কৰি এয়া ওলাই আহিলোঁ। এয়া ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।